এইটো দীপাংকৰ কুমাৰ নাথ তাৰ মই মুখত মুতিছো যিটো মানুহে নতুন ৰাজনৈতিক আন্দোলনৰ পাছত নতুন ৰাজনৈতিক দল খুলিবলৈ কৈ আসলতে পিছত যিটো দলৰ বিৰোধিতা কৰি ৰাজনৈতিক দল খুলিলে সেই দলত যোগদান কৰিলে এই দীপাংকৰ কুমাৰ নাথৰ কোনো মুখৰ ভেলু নাই তাৰ মুখখনত মই পেটিকুটৰ ৰছী দি বান্ধিছো আৰু তাৰ মুখখন ৰাইজে চিনি পাব অসমৰ ৰাইজে বিশ্বাসঘাতক জাতিৰ গাদ্দাৰী এই দীপাংকৰ কুমাৰ নাথক চিনি পাবৰ কাৰণে আমি অনুৰোধ জনাইছো যে সদৌ ছাত্ৰ সন্থাৰ পৰা মোক আৰু চিত্ৰৰঞ্জন বসুমতাৰীক দলৰ নেতৃত্ব লবলৈ কৈ পিছত আহিম বুলি কৈ আসলতে তেওঁ মূৰ পুলুকা মাৰি আজিৰ তাৰিখত তেওঁ জাতিক বিৰোধিতা কৰিছে সেইকাৰণে দীপাংকৰ কুমাৰ নাথৰ মই মুখত মুতিছো আৰু মুখখনত এডাল ৰছীৰে বান্ধিছো সেই ৰছীডাল হল পেটিকুটৰ ৰছী এই পেটিকুটৰ ৰছীডাল দি আসলতে তাৰ মুখখন বান্ধিছো আৰু দীপাংকৰ কুমাৰ নাথৰ মই মুখত মুতি দিছো এই জাতিদ্ৰোহী গাদ্দাৰটোক আসলতে অসমৰ ৰাইজে চিনি পোৱাৰ প্ৰয়োজনীয়তা আছে।